গম পাইছে যে উজনি অসমত মই প্ৰথম বিধায়ক হৈছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ। তেতিয়া বগীবিল ব্ৰিজ যেতিয়া আধাৰ লাখ হোৱাৰ কাৰণে তেওঁ ডিব্ৰুগড়লৈ আহিছিল, তেতিয়া মই ব্যক্তিগত হিচাপে তেওঁক লগ পাইছিলোঁ। সেইটো মোৰ প্ৰথম তেওঁৰ লগ পোৱা আছিল। আৰু তেওঁ কৈছিল যে বেটা আচ্ছা से काम करो, हाँ हम लोग को पार्टी और आगे ले जाना है। এনেধৰণৰ কথা কিছুমান তেওঁ কৈছিল, এই কথাটো আজি মনত পৰে। আৰু আজি 93 ইয়াৰ্ছত আজি তেওঁৰ ইতিমধ্যে এই সংসাৰৰ পৰা গুচি গৈছে। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। তেওঁৰ পৰিয়াল যিসকল আছে তেওঁলোক আমি আমাৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু নিশ্চয় এজন সাংসদ হিচাপে আমি কালি দিল্লীৰ যাবৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি ৰাতিয়ে তেওঁ দিল্লীলৈ যাব বুলি ইতিমধ্যে CM অফিচৰ পৰা গম পাইছোঁ। আৰু আমি কালিলৈ যাম। অন্যান্য বিজেপি কৰ্মী আছে, জিলা সভাপতি আছে, আপুনি কি ক'ব এই মুহূৰ্তত? আমি অত্যন্ত মৰ্মাহত হৈছোঁ আজি এই খবৰটো পাই, যিহেতু তেখেতে 93 বছৰ বয়সত তেখেতৰ মৃত্যু হৈছে। আৰু আমি কোনো কাৰণতে তেখেতৰ এই মৃত্যুটোক আমি মৃত্যু বুলি ভবা নাই। আমি তেখেতক সদায় আমি জীয়াই ৰাখিম। তেখেতৰ যি ভৱিষ্যত পৰিকল্পনা, ভাৰতবৰ্ষখনক যি গঢ়াৰ যি সপোন, আৰু লগতে তেখেতে আমাৰ যিখন বগীবিল দলং আধাৰশিলা কৰিছিল, এইটো প্ৰত্যেক মুহূৰ্ততে তেখেতৰ নামটো এই দলংখনৰ লগত আহি আছে। গতিকে আমি আজি দলৰ সকলো কাৰ্যকৰ্তাই আমি সংকল্প গ্ৰহণ কৰিছোঁ। তেখেতৰ নীতি আদৰ্শৰ জৰিয়তে আমি আমাৰ দলটোক আগুৱাই লৈ যাম আৰু তেখেতৰ যাতে আত্মাই চিৰশান্তি পায় আমি তাৰে কামনা কৰিছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এইবোৰ এতিয়া দেশবাসী শোকবিবল, ৰাজ্যবাসী শোকবিবল হৈ পৰিছে। আৰু এই মুহূৰ্তত বিশ্বনাথবাসীৰ মনৰ খবৰ আমাক জনাব আমাৰ সাংবাদিক হেমন্ত শইকীয়া পোনপটীয়া সম্প্ৰচাৰত আছে। হেমন্ত। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী খন্তেক সময়ৰ পূৰ্বে তেওঁৰ মহাপ্ৰয়াণ ঘটিছে। আৰু ইয়াকে লৈ দেশজুৰি আচলতে সকলো শোকত ভাগি পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ যি बहुत नरम था, बहुत अच्छे इंसानों में ऐसी चीजें मिलती है। अब भारत का जो नुकसान हुआ है, बहुत बड़ी हानि हुई है उनके जाने से, और ये हानि कभी भी भर नहीं सकती है। इतने वो अच्छे थे। ये एक अपूर्णीय क्षति है। मैं चाहूंगी, क्योंकि आपने बहुत लंबा दौर राजनीति का भी देखा है, हालांकि आपका संगीत से ताल्लुक रहा है, लेकिन अगर राजनेता के तौर पर अटल बिहारी वाजपेयी को आप किस तरीके से देखते हैं? राजनेता वो बहुत अच्छे थे, पर उनमें वो नेताओं में जो एक क्या कहूँ मैं, एक अलग बात है, वो उनमें नहीं थे। वो सरल नेता थे, बिल्कुल बहुत सरल, ऐसे मुझे लगता है। वो सरल भी थे, वो सहज भी थे। कोई अगर उनसे मुलाकात करने के लिए जाता था तो वो सबके लिए उपलब्ध भी होते थे। शायद यही वजह है लता जी कि उन्होंने प्रधानमंत्री से हटा नहीं अपने पद से, जिस वक्त उसे मालूम था कि वो डेवलपिंग नेशन है, वो अफोर्ड नहीं कर सकता परमाणु शक्ति बनना, लेकिन अमेरिका उसके ऊपर पाबंदी लगा रहा था, अमेरिका को झुकना पड़ा। या फिर जिसे मालूम था कि वो जिसके साथ हाथ मिलाने गया है वो पीछे से छुरा घोंपेगा और करगिल हमें देगा, लेकिन उसने करगिल का जवाब किस तरीके से आपके माध्यम से दिया, ये भी सरासर आज थोड़ा शेयर कीजिए। सबसे पहले तो मैं ये कहूँगा कि आज बहुत ही दुख के दिन है सब भारतवासियों